মাছুম হয় তোমাৰে হিয়াত প্ৰতিটো খাহৰে নাজৰি হৈ হিৰে হিৰে বিয়পি এখিলা পাতৰে মোৰ কবিতা তুমি 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 অখিহি মৰম একাজনী তুমি 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 মেক্সে ভৰে বই বই কাই ফোন কৰিলে হেল্ল' কি ঢকৰে স্কুলক নাজানা কি এই ভৰেৰ বই বই আৰু তই স্কুলক কিয় যায় অলপ দেৰিকে যাম ৰ তই গমেই পোৱা নাই নেকি আজি যে পৰীক্ষা আছে হাও মেক্সে কি কয় পৰীক্ষা আছে আজি কিহৰ পৰীক্ষা আজি ইংৰাজীৰ পৰীক্ষা আছে দেখো ইংৰাজীৰ পৰীক্ষা মেক্সে ইংৰাজীৰ বহিটো বা ক'ত আছে কবি ভাই আজি মোৰ বহিটোৱে বিচাৰিবা নাই তোকো কম দে ভাই কালি নালগে দে কবা তই কবা লাগলি কবা আৰু নম্বৰ মাইনাছতে পাম ভাই কবি আজি জিংকে নহলেও কবি ভাই আজি গধূলি সিগনেচাৰ কম দে পেকেট দে হ'ব দে কম দে তই পিছে মোৰ লগত পঢ়া না নপঢ়া ঠিক নাই ন পঢ়িম দে টেনচন কিয় লৈছা বহি যাম না একেলগে দে সোনকালে আৰু ৰখি আছো তোক যাই আছো দে কবা লাগব কিন্তু ভাই কম দে আইতা তই এই বাউদাটোৰ ওচৰতে বললো না এইটো মোক একো কবাৰ নাই মোটালেপ চাই আহিছা না চব আইছো ৰ গোটেই চাই আছো একেবাৰে তেনেহলে কবি ভাই আজি মই একো চাই অহা নাই কিয় কমে তোক নেক্সে ঘৰত পঢ়ি ইভা নৰা নেকি কিয় এনে কৰায় ভাই একে গাঁৱৰে চলি একেলগে পাছ কৰি গেলি ভালে হয় হ'ব দে কম দে ছাৰ আহিছে মেক্সে ছাৰ আহিছে জল্দি ভালকে ব ছাত্ৰ ছাত্ৰীসকল তোমালোকে পৰীক্ষাৰ বাবে সাজু হৈ আহিছানে আইছো ছাৰ গোটেই পঢ়িছো একেবাৰে একদম কি ঢকৰিছে ঘৰত পঢ়িছি ন সেইকাৰণে এতিয়া একেবাৰে পেলে আছে লোৱা কুৱেশ্যন পেপাৰ লোৱা দিয়ক ছাৰ দিয়ক সোনকালে দিয়ক ৰখি আছো নহলে আৰু পাহৰি যাম মোটালেপ এটি কি লাগছা ফুটুৰে নাকি মেক্সে তো ক'ত ফুটুৰে পায় ফুটুৰে নহয় এটি ফিউচাৰ নেকি এটি দে হ'ব দে তই মোৰ বহিত চাই থাকবা নাগে দে তোক মই কৈ আছো লিখি থাক তই দে কৈ দে নহলি গাতো পৰীক্ষা কেনে হলে মেক্সে নকবি ফালি ফেলছো একদম মোটালেপে গোটেই কৈছে একদম 100ৰ ভিতৰত 100 পামেনে পাইছো ৰ 100 নাপালেও 99টো পামে গ্যাৰান্টি পুৰা মোটালেপে কৈছি তোক কিয় মেক্সে কবা নৰে নাকি ঠগৰিছ পাৰে দে পিছে ৰিজাল্টতে গম পাম ৰ সি বাটো কি কৈছি সুধীৰ ভাই এনে 100ৰ ভিতৰত 100 পামে এবাৰ স্কুলৰ ভিতৰত 1 নম্বৰত থাকিম বে থাকবি দে গম পা যাব 1 নম্বৰত আগৰ পৰাই থাকা না পাছৰ পৰাই থাকা খালি ঠাট্টা কৰোকে থাকাই না কম পাবি ৰ ৰিজাল্ট দিয়াৰ দিনা যেতিয়া 1 নম্বৰত থাকিম গাটো ৰিজাল্ট কেনে হলে মেক্সে গমে বনাই ৰয় ৰিজাল্ট তোৰ কেনে হল পিছে ভাই কি কবি পাছ কৰছো দে কিবাকে 600ৰ ভিতৰত 80 পাইছো দে ভাই কিবাকে মেক্সে কি কয় তই তোক 80 পাওঁতে পাছ কৰাই দিছি নহয় 580 পাইছো মোৰ কতে ফুলিছি বাল 580 পাইছা না মোটালেপৰ কেনে হল পিছে সি 597 পালাক নেকি সি 597 হৈছে নেকি ময়ো পাম তেনেহলে তোক কৈছিলো না মই টপত থাকিম বুলি যচোন স্কুলক লৈ যাং ছাৰ মোৰ মাৰ্কশ্বিট খান দিয়কচোন কিহৰ মাৰ্কশ্বিট লাগে তোক ফেল কৰা চলিটোক কি কয় ছাৰ মই দেখো গোটেই লেখছিলো মোটালেপৰ বা চাইছে নহয় নিজে লেখছো সেই কি লেখছা এটা শুদ্ধকে লেখবা নলিছোনে ঘৰত একো নপঢ়াই নাকি আৰু সেই ইংৰাজীত কি লেখছা সিমাহান সেইটোই যে মফাল কি লেখছা সিমাহান তোক কাই শিকাইছিল ইংকে ছাৰ এইটো শুদ্ধ নহয় নেকি ইমান নম্বৰ ক'ত পালা মইতো সিয়াৰ পৰাই চাই লেখছিলো নাই সি মোক গোটেইমান ভুল কৈছে মেক্সে যা মাৰ্কশ্বিট নিবা নালগে যা ফেল কৰছা আৰু মাৰ্কশ্বিট নি কি কৰবি না ফ্ৰীতে গল্লা কাটা নিয়াৰ মাথা মাৰি আছা তই বোলে 100ৰ ভিতৰত 100 পাই টপত থাকা বোলে মেক্সে মোটালেপটোক বা মই কিয় বা বিশ্বাস কৰি লৈছিলো সি মোক গোটেইমান ভুলে কলাক না তোক মই কৈছিলো না বেলেগৰ ওপৰত ভৰসা কৰি আহা পৰীক্ষা দিবা এতিয়া কি হল পঢ়িবা নৰা হয়ে ভাই টেকনিক পৰা হেকনি যাব লাগে বেলেগৰ ওপৰত ভৰসা কৰি আৰু কিয় আহা হয় দে বেলেগৰ ওপৰত আৰু ভৰসা কৰি নাহো নিজে যি বাৰু হেকনিয়ে পঢ়ি আহিম আজিৰ পৰা গাতো কি হলে লাষ্টৰ পৰা 1 নম্বৰত থাকা পাৰ্টিটো নেদা নাকি পাৰ্টি লাগে মেক্সে কিয় পাৰ্টিটো নেদা নাকি পাৰ্টি লাগে তোক ঠকৰা দি আছো ৰ মোক আজি ঘৰত ডিজে বজা দিব পিছৰ মাত শুনবা যাম যে আমিও বাবা ডিজে যদি অলপ বেছটো কমাবা খুজিছা ঢকনা চকনা বান্ধি লৈ যাবি পিঠিত ৰখে মেক্সে তই আৰু ঠাট্টা কৰাত লাগছা মই কিবা টেনচনত আছো তোন পাছ কৰছা তো তেনেহলে আমিতো পাছ কৰিমেই ঘৰত পঢ়ি গৈছো আমি
তই ঘৰত নপঢ়বি বেলেগৰ ওপৰত আশা কৰি গেলি ক'ত হ'ব আজি ভাই তোৰ তাতে থাকবা লগা আছে যদি মোক থাকবা দিবি ভাই আমাৰ তাতেতো সেনেহেন থকা জেগা নাই আমাৰ তাতে থাকা জেগা নাই থাকবা পাৰবি একটা জেগাত কিন্তু অলপ মচা বেছি হ'ব এই ভাই মচৰ কথা নাই দে য'তে হ'লে কবাই থাকবা লাগে আমাৰ গলিটোত থাকবি না পিছে আও মই গৰুৰ লগত থাকবা লাগব তইতো নিজে গৰুৰ লগত থাকাতেনো কি হয় নহ'ব দে ভাই মই ঘৰকে যাওঁ তোহাৰ লগত ইনকে থাকলে নহ'ব লাগা হ'লে অলপ ডিজে বেলাক দে দে তেনেহ'লে তই যা আমিও যাওঁ স্কুলৰ পৰা আহিলি ৰিজাল্ট কি হ'ল তোৰ দেউতা ৰিজাল্টটো মানে কি হ'ল নক কিয় তই দেউতা ৰিজাল্ট বেয়া হৈছে দিয়ক হা কি ক তই বোলে গোটেই প্ৰশ্ন উত্তৰ লেখছিলিয়ে দেউতা লেখাটো লেখছিলোৱে এটা শুদ্ধ নহ'লাক চোৱাৰৰ বাচ্চা কিতাপ নপঢ়বি দিনটো ৰাতিটো মোবাইল টিপবি না তোৰ মোবাইলটো ক'ত আছে দিচোন মোক আফলে ভাঙো দেউতা এইবাৰ যি হ'ল হ'ল দিয়ক আহাবাৰ ভাল কৰিম সঁচাকে কলি না তই পিছে তোক এইবাৰ কিতাপ নপঢ়লিহে দিম হ'ব দিয়ক দেউতা দে যা এতিয়া এইবাৰ যি হৈছে যা আহাবাৰ ভাল কৰবা চেষ্টা কৰবি মুখ হাত ধুই ভাত খানি যা এতিয়া